নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰজ্ঞা ষ্টাডি আসামৰ ফালৰ পৰা সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আসাম পুলিচ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ উপযোগীকৈ যুগুত কৰা অৰ্থনীতি, বজাৰ, চাহিদা ইত্যাদি সম্পৰ্কীয় বহু ধৰণৰ MCQ প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হৈছে প্ৰকৃত মুদ্ৰা বুলিলে তলৰ কোনটোক বুজায়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দেশ এখনৰ প্ৰচলিত মুদ্ৰা। দেশ এখনৰ প্ৰচলিত মুদ্ৰাই হৈছে প্ৰকৃত মুদ্ৰা। ইয়াৰ পিছৰ প্ৰশ্নত আছে খুচুৰা বজাৰৰ বিক্ৰেতাই বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ বাবে কোনবিধ ব্যয়ত গুৰুত্ব দিয়ে? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বিজ্ঞাপন ব্যয়। বিজ্ঞাপন ব্যয়ত গুৰুত্ব দিয়ে খুচুৰা বজাৰৰ বিক্ৰেতাই বিক্ৰী বৃদ্ধিৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্ন বেয়া মুদ্ৰাই বজাৰত প্ৰচলিত ভাল মুদ্ৰাক বহিষ্কাৰ কৰে বুলি কোৱা অৰ্থনীতিবিদজন কোন? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গ্ৰেচাম। গ্ৰেচামে বেয়া মুদ্ৰাই বজাৰত প্ৰচলিত ভাল মুদ্ৰাক বহিষ্কাৰ কৰে বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন শেষ পৰ্যায়ৰ ঋণদাতা বুলি কোনটো বেংকক কোৱা হয়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কেন্দ্ৰীয় বেংকক। শেষ পৰ্যায়ৰ ঋণদাতা বুলি কেন্দ্ৰীয় বেংকক কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনটো উপাদানৰ ওপৰত বজাৰৰ পৰিসৰ নিৰ্ভৰ নকৰে? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বস্তুৰ গুণ বা মানদণ্ডৰ ওপৰত বজাৰৰ পৰিসৰ নিৰ্ভৰ নকৰে। ইয়াৰ পিছৰ প্ৰশ্নত আছে অৰ্থবিজ্ঞানত মূল্য বুলিলে তলৰ কোনটোক বুজায়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, বস্তুৰ বিনিময় মূল্যৰ মুদ্ৰাগত মূল্যক অৰ্থবিজ্ঞানত মূল্য বুজায়। ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনটো অৰ্থবিজ্ঞানৰ মূল সমস্যা বোলা হয়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, পচন্দতাৰ সমস্যা। পচন্দতাৰ সমস্যাই হৈছে অৰ্থবিজ্ঞানৰ মূল সমস্যা। ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনটো অৰ্থনৈতিক বস্তুৰ বৈশিষ্ট্য নহয়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, এইবোৰৰ যোগান চাহিদাতকৈ বেছি। ইয়াৰ পিছৰ প্ৰশ্নত আছে তলৰ কোনটো উৎপাদক সামগ্ৰীৰ অন্তৰ্গত নহয়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চেনি। চেনি উৎপাদক সামগ্ৰীৰ অন্তৰ্গত নহয়। ইয়াৰ পিছৰ প্ৰশ্নত আছে তলৰ কোনটো অভাৱৰ বৈশিষ্ট্য নহয়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সামূহিকভাৱে অভাৱবোৰ সীমিত। ইয়াৰ পিছৰ প্ৰশ্নত আছে অৰ্থবিজ্ঞানত উৎপাদন বুলিলে তলৰ কোনটোক বুজায়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বস্তুৰ উপযোগিতা বৃদ্ধি বা সৃষ্টি কৰা। অৰ্থবিজ্ঞানত উৎপাদন বুলিলে বস্তুৰ উপযোগিতা বৃদ্ধি বা সৃষ্টি কৰাক বুজায়। ইয়াৰ পিছৰ প্ৰশ্নত আছে অৰ্থবিজ্ঞানত উপযোগিতা বুলিলে তলৰ কোনটোক বুজায়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বস্তুৰ অভাৱ পূৰণ কৰি দিব পৰা ক্ষমতাই হৈছে অৰ্থবিজ্ঞানত উপযোগিতা। ইয়াৰ পিছৰ প্ৰশ্ন মান মুদ্ৰা বুলিলে তলৰ কোনটোক বুজায়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ধাতুৰে নিৰ্মিত মুদ্ৰা যাৰ বাহ্যিক মূল্য আৰু অন্তৰ্নিহিত মূল্য সমান আৰু তাকেই মান মুদ্ৰা বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নত আছে যেতিয়া কোনো বস্তু বা সামগ্ৰীক সকলো মানুহে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে তেতিয়া সেই বস্তুটোক কোৱা হয়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ, বস্তু মুদ্ৰা। ইয়াৰ পিছৰ প্ৰশ্ন প্ৰতীক মুদ্ৰা বুলিলে তলৰ কোনটোক বুজায়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, যিটো মুদ্ৰাৰ বাহ্যিক মূল্য অন্তৰ্নিহিত মূল্যতকৈ বেছি আৰু সেইটোৱেই হৈছে প্ৰতীক মুদ্ৰা। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।